আজি আৰম্ভণি কাপোৰেদিয়ে কৰিছোঁ। এইখিনি হ'ল বাবাৰ কাপোৰ আৰু এইখিনি হ'ল বাবাৰ ঘৰত পিন্ধা আৰু এইখিনি হৈছে এওঁৰ কাপোৰ, এইখিনি ঘৰত পিন্ধা আৰু এইখিনি হ'ল মোৰ ঘৰত পিন্ধা লোৱা নাই কাৰণ য'ত যাম তাত আছে ঘৰত পিন্ধা। আৰু এয়া মাস্ক, এইটো লাগিবই আজিকালি। আৰু এই দুখন যে দেখিছে, এই দুখন মই নিজে ঘৰত বনোৱা এক্সট্ৰা কাপোৰ আছিলে, হেৰে বনাইছোঁ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন কেনেকুৱা হৈছে। আৰু এয়া হৈছে এওঁৰ আৰু এই গিফ্ট, এইটো কাৰোবাক দিবৰ কাৰণে। আৰু এয়া হৈছে মেডিচিন। মই য'ত গ'লেও বাবাৰ মেডিচিনখিনি লগত লৈয়ে যাওঁ। আৰু এই গোটেই সোপা কাপোৰ এই ক'লা বেগখনত ভৰাম এতিয়া। আৰু মোৰ কাপোৰ কানি পেক কৰা হৈ গ'ল। এতিয়া ৰাতিৰ খানাৰ কাৰণে ৰেডি কৰি আছোঁ পনীৰ। আজি বনাম পনীৰ। আৰু এই মছলাখিনি যে দেখিছে, ইয়াত আছে জলকীয়া গুড়ি, হালধি আৰু পনীৰ মছলা। আৰু ইয়াত আছে আদা, নহৰু, পিঁয়াজ। এয়া পনীৰ, আলু ফ্ৰাই কৰি লৈছোঁ, জিৰা, নিমখ আৰু তেজপাত। আৰু এইটো পনীৰ মছলা মই তাত মিহলাই দিছোঁ। বিৰাট ধুনীয়া লাগে, বিৰাট। আৰু ধুনীয়া গ্ৰেভি টাইপ হৈ যায়, পানীত মিহলাই পেলাই দিব লাগে, ধুনীয়া হয়। আৰু এইখিনি হৈছে গৰম মছলা, অকণমান আছে, আকৌ বনাই থ'ব লাগিব। এতিয়া গৰম তেলত অকণমান চেনি দিওঁ, কাৰণ গৰম তেলত চেনিখিনি দিলে ধুনীয়া কালাৰ হয় আঞ্জাৰ, এইটো এটা চিক্ৰেট। আৰু এই তেজপাত দিলোঁ আৰু পিঁয়াজ, আদা, নহৰু পেষ্টটো যে বনাই থৈছিলোঁ সেইটো দি দিলোঁ। এতিয়া এইখিনি তেল উঠালৈকে ভাজিব লাগিব। সেই মছলাখিনিও, গুলি থোৱা মছলাখিনিও দিব লাগিব ইয়াত, দি পেলাই তেল উঠালৈকে ভাজিব লাগিব। মছলাটোৰ পৰা ধুনীয়া গোন্ধ ওলাব লাগিব ভাজি থাকোঁতে। আৰু এই জিৰা আৰু নিমখখিনি যে আছিল সেইখিনি দি দিছোঁ। নিমখ সোৱাদ অনুযায়ী দিলে হ'ল, আপোনালোকে যিমান খায়, যিখিনি হ'লে ভাল পায় সেইখিনি দিলে হ'ল। আৰু এয়া ভাজি আছোঁ। আৰু এই গুলি থোৱা মছলাখিনি সেইখিনিও দি দিলোঁ, দি পেলাই ধুনীয়াকৈ মিহলাই দিছোঁ আগৰ মছলাখিনিৰ লগত। চাওকচোন এতিয়াই কি ধুনীয়া গ্ৰেভি, ধুনীয়া কালাৰ চব হৈ গৈছে। 2 মিনিটমান ঢাকোন দি দিলোঁ, তেতিয়া তেলটো এনেকৈ উঠি আহে আৰু এনেকুৱা গোটা হৈ গৈছে। এয়া পনীৰ আৰু আলুখিনি ভাজি লোৱা, এইখিনি ইয়াতে মিহলাই দিছোঁ। মছলাখিনিতো ভজা হৈয়ে গ'ল। মছলাখিনিৰ লগত এনেকৈ অকণমান ভাজি ভাজি উতলোৱা গৰম পানী দি দিলোঁ ইয়াতে। বেছি সময় ভাজিব নালাগে, যিহেতু আগতে ভাজি থোৱাই আছে, দুবিধ বস্তুৱে ভজা আছে, সেইকাৰণে পানী দি দিলোঁ অকণমান ভাজিয়ে। জুইটো হাই ফ্লেমত ৰাখিছোঁ। এতিয়া ঢাকোন দি হাই ফ্লেমত 10 মিনিটমান ৰাখিছোঁ। এয়া চাওক পানীটো শুহি লৈছে। ইয়াতকৈ বেছি কমিব নালাগে, নহ'লে ঠাণ্ডা হ'লে গোটেই নোহোৱা হৈ যাব, পানী টান হৈ যাব। এয়া গৰম মছলা দি পেলাই অফ কৰি দিলোঁ জুইটো, আৰু মোৰ পনীৰ ৰেডি।